ভৰিটো উঠাই বহি থাকে নে হা সেইখন চকী এখিলে আনি দিম ভৰিটো উঠাই বহি থাকিব নাই গাৰু এটা দি দিম না থাকিলে অকমান দুখ পাব নিশ্চয় দেই ৰ'ব মই দাঙিম আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আচলতে মোৰ যিটো পৰিস্থিতি হৈ আছে মই ভিডিঅ' দিব নালাগে আচলতে দিব নালাগে কাৰণ থাম্বনেইলখন দেখি গমেই পাইছে মোৰ দেউতা ইতিমধ্যে ঢুকালে কিন্তু মই কাৰ লগত শ্বেয়াৰ কৰিম কওক মই কৈছোঁ প্ৰতিটো কথা মই আপোনালোকৰ লগতেই শ্বেয়াৰ কৰোঁ আৰু গতিকে মই কিবা এটা ক'বলৈ মন গ'লেনো কাৰ আগত ক'ম গতিকে সেইবাবেহে আহিলোঁ আকৌ ইয়াতে বাঁহবিলাক কাটিছিলে দেউতাক খৰি দিবৰ বাবে এইবিলাক পৰি আছে পথাৰত চব এইবিলাক এয়া বাঁহৰ তলত এইবিলাক পৰি আছে সন্ধিয়া লাগিব হৈছে তথাপিতো মোৰ ভয় লগা নাই কিনো আৰু ভয় গতিকে দেউতা গুচি গ'লগৈ যিটো আপোনালোকৰ লগতে দেখাই আছিলোঁ মই বিহুটোতো মোৰ লগতে আছিলে সেইখিনি মই নকওঁ কিন্তু ঘটনাটো কি হ'ল ইমান ঘপককৈ চাওকচোন কেনেকৈ দেউতাই এৰি থৈ গুচি গ'ল বাকীখিনি যিয়ে নহওক কিন্তু ছোৱালীজনীৰ লগত নাতিনীয়েককেইটাৰ লগত মানে অনবৰত প্ৰয়োজন হৈ থাকে মোবাইলটো বুলি অনবৰত তাইকে চিঞৰি থাকে ল'ৰাটোকো অন্তিম সময়ত বহুত বেছি বিচাৰি আছিলে চিলিণ্ডাৰটো আনি দিয়া চাউলকেইটা আনি দিয়া দোকানখন কৰি দিয়া সেইবাবেহে সিহঁতৰ ককাকৰ লগত তাইৰ অন্তিম সময়খিনি সাঁচি ৰাখিবলৈ মন গ'ল সেইবাবেহে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু এয়াই হয়তো মোৰ দেউতাৰ স্মৃতি হিচাপে শেষ ভিডিঅ' হ'ব যিহেতু মোৰ আৰু তেনেকুৱা নাথাকিবগৈ স্মৃতি নাই আৰু যিখিনি অন্তিম সময়ত মোৰ ঘৰত দেখাইছিলোঁ সেইখিনিৰ পৰা আপোনালোকে ইতিমধ্যে গমেই পালে আৰু এতিয়া মই বিশেষ একো ক'ব লগা নাথাকে কিন্তু মোৰ সেই ছোৱালীজনীৰ লগত যিকণ অন্তিম চিন সেইখিনি মোৰ ধৰি লওক এলবামত যদি থৈ দিয়া হয় নোহোৱা হৈ যাব গতিকে মই সাঁচি ৰাখিবলৈ মন গ'ল আৰু সেইবাবেহে আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আহিলোঁ অকণমান ৰখাই দিব লগা হ'ল ল'ৰা এজনে গৰু বিচাৰি আছে পথাৰত এইয়া গতিকে কথাখিনি ক'বলৈ অকণমান ৰখি দিলোঁ সন্ধিয়া লাগি আহিছে বাৰু যিয়ে নহওক ঘটনাটো আপোনালোকৰ আগত ক'বলৈ বিচাৰিলোঁ আৰু নিশ্চয়কৈ আপোনালোকে শুনিবলৈ ভাল পাব যিহেতু মোৰ দেউতাক দেখিয়ে আছিলে বিহুলৈকে বিহুৰ পাছলৈকে নহয়নে গতিকে বিহু আছিলে যোৱা মঙলবাৰে নহয়নে যোৱা মঙলবাৰে বিহু আছিলে আৰু বুধ বৃহস্পতি এইকেইদিনটো আমাৰ ঘৰৰ লগত আছে আৰু অহা যোৱা গতিকে শুক্ৰ শনি দেওবাৰে ৰাতিপুৱা খুব সোনকালে দেউতাই চাইকেলখন লৈ নাজানো ক'ত ওলাই গৈছিলে দোকানৰ ফালে ওলাই গৈছিলে চাগে দেই বেছি সোনকালে ঠিক টাইমটো মই ক'ব নোৱাৰিম মানে 9টা বজাৰ কিন্তু আগত 8:30 8টা এনেকুৱা সময়ত হ'ব চাগে ওলাই যাওঁতে ঘৰখনৰ পৰা ওলাই গৈ প্ৰথম মানুহ ঘৰৰ মুখৰ আগতে ৰাস্তাত চাইকেলখনৰ পৰা সৰি পৰিলে আমিতো গম নাপাওঁ ইমান সোনকালে ৰাস্তাত যে দেউতা ওলাই গৈছে সেই যে সৰি পৰিলে সন্মুখৰ ঘৰৰ যি ঘৰৰ মুখৰ আগত পৰিছিলে দুজনে আহি পেলাই দেউতাক ধৰি মেলি আনিলে আনি চোতালত দেউতাহঁতৰে চোতালত চকী পাৰি বহুৱালে তেনেকুৱাতে এজন আৰু বেলেগ এজন মানুহ মাছৰ ব্যৱসায় কৰে তেখেতেও আহি আমাৰ ঘৰৰ গুৰিত ক'লে দেউতা পৰিলে ছোৱালীজনী দৌৰাদৌৰিকৈ গ'ল সৰুজনী ছোৱালী যিজনী এতিয়া আপোনালোকে থাম্বনেইলত দেখিছে ময়ো পিছে পিছে গ'লোঁ পৰিলে সদায় চাইকেলখন লৈ যায় পৰে সকলোৱে মানা কৰে ইমান এইটো বয়সত চাইকেলখন লৈ কিয় ৰাস্তাত ঘূৰিব লাগে মানা কৰিলে নুশুনে মই কৈছোঁৱেই লাখুটি হিচাপে ব্যৱহাৰ কৰে কিন্তু লাখুটিডাল আচলতে চলাই লৈ ব্যৱহাৰ কৰিব নালাগে সেইটো বুজি নাপায় তাৰপাছতে সেইখিনি সময়তে সেয়া ছোৱালীজনীয়ে সেইদে আৰু দাদাকেইজনেও বহুৱাই মেলি এইদে অকণমান দেৰি ৰখা হ'ল এজনেই পুত্ৰ যিহেতু পুত্ৰলৈ খবৰ দিয়া হ'ল কামৰ জেগাৰ পৰা আহি পাই পেলাই পোৱালৈকে অলপ সময় হ'ল আৰু সেইখিনি সময় মই থাকিলোঁ মোৰ ছোৱালীজনী থাকিলে
সেইখিনিতে ৰখি ইটো সিটো কৰি থকা হৈছে। তাৰপাছতে হয়তো দেউতাই একো খাবলৈই হোৱা নাছিলে, সেইখিনি সময়ততো দেউতাই একো খোৱা নাছিলে, কাৰণ ৰুটি চুটি খোৱাৰ সময়ো হোৱা নাই। হোৱা হ'লে হয়তো মই গম পালোঁহেঁতেন। গতিকে সেইখিনি বাৰু বাদ দিছোঁ। তাৰপাছতে সেইদে বহি আছে। তাৰপিছতে পুতেক আহি পালে। মই ইতিমধ্যে ঘৰলৈ গুচি আহিলোঁ, যিহেতু ৰাতিপুৱা সময়খিনি ঘৰলৈ তাই তাতে আছেই ৰখি। মই ঘৰলৈ আহিলোঁ। অহাৰ পাছত মোমায়েক অহালৈকে তাই ৰখিলে। ককাকে খিচিৰি অকণ খাওঁ বুলি ক'লে, দেৰি হৈছে যিহেতু, সি আহি পোৱালৈকে বহুত দেৰি হৈছে, ভোক লাগিছেগৈ। খিচিৰি অকণমান খাম বুলি ক'লে, তাই খিচিৰি বনাবলৈ সোমালে আৰু মই গুচি আহিলোঁ। তাৰপাছতে সি আহি পাই পেলাই প্ৰথমতে গোলাঘাট লৈ গ'ল। গোলাঘাট গাড়ী এখন ভাড়া কৰি লৈ গ'ল। গোলাঘাটৰ পৰা কোৱা শুনামতে যোৰহাট পঠালে। গোলাঘাটত একো নাই কৰা, যোৰহাট পঠালে। কিন্তু দেউতাই চাইকেলখনৰ পৰা পৰিনো কিমান ক'ত কেনেকৈ দুখ পালে, ভৰিখন ভগাও নাই, চাওকচোন, একো হোৱা নাই। আৰু কিলাকতিটো সেইকণ মাত্ৰ ঘাঁ লাগিছে। কিন্তু আচলতে দেউতাৰ কি হ'ল, মই আচৰিত হৈ গ'লোঁ। কিন্তু মোক কোনে ক'ব? যোৰহাট লৈ গ'ল বুলি ছোৱালীজনীয়ে ক'লেহি। কি গোলাঘাট লৈ গ'ল, গোলাঘাটৰ পৰা যোৰহাট পঠালে। কিন্তু যোৰহাট পঠালেও যোৰহাট লৈ যাবলৈ তেতিয়া সময় নাছিলেগৈ, কাৰণ সি কামৰ জেগাৰ পৰা আহিলে, আহি পেলাই গোলাঘাট নিছে। গোলাঘাটৰ পৰা আকৌ দেখুৱাই মেলি ঘূৰি আহিছে। ঘূৰি অহাৰ পাছত আকৌ যোৰহাট নিয়া নহ'লে, মানে যোৰহাট নিম বুলি চাগে ভবাও নাছিলে, কাৰণ যোৰহাটত গৈ ৰখি থকা মানুহৰ অসুবিধা হ'ব, কাৰণ তাৰ কামৰ জেগা বোকাখাট, আৰু বিশেষকৈ যোৰহাটৰ লগত মানে ৰখি থাকিবলৈ মানুহ নহ'ব। গতিকে ভাবিলে যে গুৱাহাটী ডাইৰেক্ট লৈ যোৱা ভাল হ'ব। গতিকে সেইদিনাখন ৰাতিটো ঘৰতে ৰেষ্ট লোৱালে আৰু ৰাতিটো শুই থাকিলে। গাড়ী এখন ভাড়া কৰি ৰাতিপুৱা খুব সোনকালে গুৱাহাটীলৈ লৈ গ'ল। কিমান সময়ত গ'ল মই বাৰু গম নাপাওঁ। তাৰপিছতে গুৱাহাটীত গৈ পোৱাৰ পাছত তাত যেতিয়া ডক্টৰক দেখালে, সেইটো ঘটনাটো হৈছে দেউতা পৰিছে দেওবাৰে। ৰাতিপুৱা সোমবাৰে খুব সোনকালে দেউতাক লৈ গৈছে গুৱাহাটীলৈ। গতিকে সোমবাৰে গৈছে গুৱাহাটী। তাৰপাছত ডক্টৰে কি ক'লে কি মেলিলে মই নাজানো, কিবা অপাৰেশ্যনৰ কথা কৈছিলে হ'বলা। তাৰপাছতে দেউতা সোমবাৰে গুৱাহাটী গৈছে, মঙলবাৰে থাকি বুধবাৰে দেউতা ঢুকাইছে। একো কৰিবলৈ তেনেকৈ সুবিধা নাপালে, চিকিৎসা ডক্টৰক দেখাইছিলেহে। গতিকে কিমান কি হ'ল, কি কাৰণে হ'ল, সিমানখিনি মই নিজেই বুজি নাপালোঁ। মানুহজন আপোনালোকে দেখি গম পাইছে। প্ৰথম যিকণ মই ভিডিঅ' আপোনালোকক লগাই দিছোঁ, সেইকণত বাৰু এনেকুৱা কি দেখিছে যে দেউতাক ঢুকাবলগীয়া এজন মানুহ চাইকেলৰ পৰা পৰি পেলাই তেনেকৈ ঢুকাবলগীয়া ঘপককৈ, তেনেকুৱাতো একো তাত ধৰিব পৰা হোৱা নাই। মই নিজে একো বুজি নাপালোঁ কি হ'ল আচলতে। তাৰপাছত ভবা নাই, একো কোনো কাৰণত ভবা নাই। গুৱাহাটী নিছে, দেখাইছে। সোমবাৰে গৈ পাইছে মাত্ৰ। মঙলবাৰৰ দিনটো চাগে ডক্টৰক দেখাইছে। বুধবাৰৰ দিনটো গৈছে। তাৰপাছত দেউতা ঢুকাইছে সম্ভৱ ৰাতি 8টা বজাৰ পাছত। কিন্তু মই একো খবৰ পোৱা নাই। আৰু মই কি ক'ম আপোনালোকক। তাৰপাছত মই ভাত বনাই পেলাই মই দেউতাককে ছোৱালীজনীকে দিছোঁ, ভাত খাবলৈ দিছোঁ 9টা বজাৰ আগে। তাৰপাছত ভাত খাবলৈ তাহাঁতক দিছোঁ। কিনো মোৰ মনে গোন্ধাইছে, মই ভাত নিজৰ বহা নাই, একো মই ভবা নাই। কিন্তু ল'ৰাটোৱে মই পিছত খাম বুলি ভাবিছোঁ, কাৰণ ল'ৰাটোৱে ফোনত কিবা কথা পাতি আছিলে। দেউতাকৰ খং উঠিছিলে, ফোনটো কিয় ইমান লৈ থাকোঁ। মই ভাবিলোঁ ভাতৰ মজিয়াতে বাপেক পুতেকৰ লাগিব, ফোনটো ইমান লৈ থাকিলে বেয়া পায়। সিও কথা ক'লে নামানে, কাৰ লগতনো ইমান কথা পাতো, এনেকৈ কৰি আছিলে। মই ভাবিলোঁ যে ভাতকেইটা সিয়ে মই অকণ পাছত খাম, দেউতাককে ছোৱালীকে দি দিলোঁ। গতিকে সেই যে তাহাঁতক ভাতকেইটা দিলোঁ, সেইখিনি সময়তেই চাগে তাত ঘটনাটো হৈছে। কিন্তু মই গম পোৱা নাই, জানেনে। মই কেনেকৈ গম পাম। তাৰপাছত ভাতকেইটা একেটাই সুধিছে, তোমাৰ ভাত ক'ত? মই কৈছোঁ যে মোৰ ঠাণ্ডা ভাত কেইটামান আছে, গৰম কৰিব পাহৰিলোঁ। মই ভাতকেইটা গৰম কৰি আনো, ৰ'ব, আপোনালোকে খাওকচোন। মই ভাতকেইটা গৰম কৰি আনো বুলি কৈ সিহঁতক খাই হোৱালৈ ৰখিছোঁ। তাৰপিছত ল'ৰাটোলৈ মোলৈ ভাতকেইটা বাঢ়ি পেলাই মই খাবলৈ বহিছোঁ। তেনেকুৱাতে আমাৰ ওচৰৰ এটা ল'ৰাই মোৰ ছোৱালীজনীলৈ ফোন কৰিছে। কি বুলি কৈছে মই নাজানো। মই ভাতকেইটা মুখৰ আগত লৈ মই ৰখি গৈছোঁ। অদ্ভুত এটা কথা, চাইকেলখনৰ পৰা পৰিছে দেওবাৰে দিনটো। মই আগবেলা অকণ সময়, যিকণ সময় আছে মই আছোঁৱে, ছোৱালীজনী সেয়া আছেই। ময়ে তাইক সেইকণ ৰাখি থৈছিলোঁ দেউতাক ককাকৰ লগত। তাৰপাছতে
গোলাঘাট লৈ গ'ল, গোলাঘাটৰ পৰা যোৰহাট পঠাইছে বুলি তাই গম পালে। মোমায়েকে ক'লে যোৰহাটলৈ নাই নিয়া। মই সেইটোও নিজে অনুমান কৰিছোঁ, মোক কোনেও কোৱা নাই বাৰু। নিজে অনুমান কৰিছোঁ যে যোৰহাটতনো কোনে ৰখিবগৈ, কাৰণ গুৱাহাটীত বস্তুটো সুবিধা হ'ব, ভালকৈ ডক্তৰ এজনকো দেখাব পাৰিব যোৰহাটত পেলাই থোৱাতকৈ। গতিকে গুৱাহাটী লৈ গ'ল। লৈ যোৱাৰ পিছত চিকিৎসা নাপালেগৈ। বুধবাৰে দেউতা ঢুকাই থাকিলে। গতিকে আপোনালোকে নিজে চিন্তা কৰিব, অন্তিম সময়ত যিকণ চিন হিচাপে মোৰ ওচৰত থাকিলে সেই চিনকণ মই সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আৰুতো কেতিয়াও দেউতা ঘূৰি নাহে। গতিকে যিভাৱেই নাথাকক, যেনেকৈয়ে নাথাকক, পিতৃ হিচাপে পৰিচয়টো যিহেতু আছিলে মোৰ লগত, গতিকে দৰে অকণমান সাঁচি ৰাখিলোঁ মোৰ ছোৱালীজনীৰ লগত। অনবৰত তাইকেই চিঞৰি থাকে, অনবৰত তাইকেই চিঞৰি থাকে। কেতিয়াবা গালি পাওঁ। তাইৰ গাটো ইমান বেছি বেয়া হৈ থকা অৱস্থাটো তেনেকৈ চিঞৰি থাকে, আপুনি ইমান চিঞৰি আছে, তাইৰ গাটো বেয়া, শুইছে, মূৰটো বিষাইছে, আপুনি কিয় বুজি নাপায়? তেতিয়া কিছুমান কথা কয় এনেকুৱা ধৰণৰ, বাজে কথা মই শুনিবলৈ মন কৰা নাই। যেতিয়া মোৰ খং উঠে, তাইৰ গাটো বেয়া বুলি ক'লে বাজে কথা বুলি কৈছে আপুনি কিহৰ কাৰণে? তাৰমানে দেউতাই আচলতে কিবা কিবি গাইছিলেগৈ। আচলতে বিচনাত পৰি থকা মানুহে কিবা এটা উল্টা পুল্টা গালে এনেকুৱা লাগে যে ভুল গাইছে, কিন্তু দেউতাটো বিচনাত পৰি থকা নাছিলে। গতিকে দেউতাই ইচ্ছা কৰি কোৱাৰ নিচিনা লাগিছিল, কিন্তু কিছুমান ভুল গাইছিলে। এদিন মোক কৈছে, মোৰ ঘৰতে আছিলে সেইকেইদিনত, মোক কৈছে তোক এইজনী কোননো চিনি পোৱা নাই। সেইটোৱে মই ভাবিছোঁ, বিচনাত পৰি থকা মানুহ এজনে ভুল গায়, কিন্তু দেউতাটো বিচনাত পৰি থকা নাছিলে, মোক চিনি পোৱা নাই বুলি কিয় কৈছে? ইচ্ছা কৰি কোৱাৰ নিচিনা লাগে। ঠিক তেনেকুৱা কিছুমান কৰি আছিলে। আৰু সেইকেইদিনতে ল'ৰাটোৱে চিলিণ্ডাৰ নাছিলে, চিলিণ্ডাৰ আনি দিলে। দোকানৰ কিবা চাউল তাউল নাছিলে, ল'ৰাটোৱে বজাৰ কৰি দিছিলেহে মাত্ৰ, কাৰণ সেয়া তেনেকেই কৰিছিলেহে মাত্ৰ। তাৰপিছতে দেউতা পৰিলেই। গতিকে তেনেকুৱা কিছুমান কথা, আৰু কিছুমান সৰু ল'ৰাৰ নিচিনা কাম কৰিছিলে। দেওবাৰে সেইটো ঘটনা হৈছে। শনিবাৰে ৰাতিপুৱা মই এইকণ জেগাতে আহি যিহেতু ভিডিঅ' কথা কৈ থাকোঁ, এইখিনিতে মই ভিডিঅ'টো বনাইছোঁ। বনোৱাৰ পাছতে মই দেখিছোঁ ঘৰলৈ বুলি গৈছোঁ, আৰু ৰাতিপুৱা এখেতে খাই বৈ কামলৈ বুলি ওলাই গৈছে মাত্ৰ। এখেতে খাই থৈ যোৱা ডাইনিং টেবুলখন চিজিলেই কৰা নাই, গুড় কিবা কিবি আছিলে, মানে জলপান খাই গৈছিলে। গতিকে মই এখেতো ওলাই গৈছে, ময়ো ভিডিঅ'টো এনেকৈ বনাবলৈ এইখিনিলৈ আহিছোঁ। অহাৰ পাছতে মই ভিডিঅ'টো কথাকেইটা কৈ পেলাই গৈছোঁ। মোৰ ঘৰৰ দুৱাৰমুখত এখন চাইকেল আছে, চাইকেলখন দেখি পেলাই ভাবিছোঁ দেউতাটো ইমান ৰাতিপুৱা সোনকালে কেতিয়াও অহা নাই চাগে, শুয়ে উঠা নাই। শনিবাৰৰ কথা সেয়া, দেওবাৰে দেউতা পৰিছে। তাৰপাছতে সৰুজনী ছোৱালী শুয়ে আছে, তাই মূৰটো কামুৰিছে বুলি কৈছে, আৰু কুকুৰটো বান্ধি থোৱা আছে। কুকুৰটোৱে দেউতাক সদায় ভুকে। মই তাক গালি পাওঁ, সদায় অহা মানুহটোক তই ইমান কেলৈ ভুক? কেতিয়াবা ঘপককৈ নখ দাঁত লাগি গ'লে বুঢ়া মানুহ ঘটনা হ'ব। দেউতাই মুখৰ মাত নাই মতা কাকো। ডাইনিং টেবুলখনতে পালে অকণমান গুড়, অকণমান কিবা নিমখীয়া পিঠা এটা পালে। দেউতাই আকৌ নিমখীয়া পিঠা ভাল পায়, আগতে মায়ে বনাই দিয়ে, আজিকালি আমাৰ বনোৱা নহয় নিমখীয়া পিঠাটো। লৈ পেলাই দেউতাই গিলাচ এটাতে ভৰাই পেলাই লৈ আহি আছিলে, আৰু মই দেখিলোঁ। তাৰপাছতে মই গৈ পেলাই পাইছোঁগৈ দেউতা ওলাই আহিছে গিলাচ এটা হাতত। মই কৈছোঁ আপুনি কুকুৰটোও আছে বান্ধি থোৱা, ছোৱালীজনীক জগালেগৈ নেকি? তাই মূৰটো বিষাই আছে। নাই জগা, মই কাকো জগোৱা নাই। তাৰপিছতে গিলাচটোত মই গুড় অকণমান আনিলোঁ, তাৰপিছতে গুড় অকণমান, নিমখীয়া পিঠা এটা লৈ পেলাই চাইকেলখন লৈ গুচি গৈছে। মোৰ আকৌ হাঁহি উঠিছে। ছোৱালীজনী শুই উঠাৰ পাছত মই তাইক কৈছোঁ, চাচোন বাৰু, এই যে বুঢ়া হ'লে ল'ৰা হয় বুলি কয়, তয়ো শুই আছ, ময়ো নাই ভিতৰখনত, তথাপিতো ককাই ডাইনিং টেবুলখনৰ পৰা গুড়কণ লৈ গিলাচটোত ভৰাই লৈ গৈ আছে, কিন্তু কাকো কোৱাও নাই। কিবা যেন সৰু ল'ৰা ছোৱালীৰ নিচিনা লাগিলে কামটো। হাঁহিছোঁ, বুঢ়া হ'লেই ল'ৰা হয় বুলি কয় যে, এইবোৰেই চাগে। তাৰপাছতে দেওবাৰে দেউতা পৰিছে। সোমবাৰে মই একো গম নাপাওঁ, কেতিয়া লৈ গ'ল মই টাইম নাজানো, কেতিয়া ঢুকালে মই গম নাপাওঁ। তাৰপাছতে বেলেগ ল'ৰা এটাৰ মুখেৰে গম পাইছোঁ ফোনত দেউতা ঢুকালে। মই ভাতখিনি খাবলৈ লৈছোঁ, মই আৰু অকণমান আগত গম পোৱা হ'লে চাগে ভাত টেপা মই মুখলৈও নিনিলোহেঁতেন। অকণো কষ্ট কাকো নিদিলে, খৰচা নকৰিলে, নিজেও কষ্ট নুভুগিলে। যিখিনি পালে সেইকণ কষ্টটো এটা জীৱ ওলাই যাবৰ সময়ত পাবই, আৰু যিকণ কষ্ট পালে, পৰিলে, অকণমান বিষালে, বুঢ়া মানুহ, ঠাণ্ডা দিন, সেই এদিন বা দুদিনৰ কষ্টকণটো এটা জীৱ ওলাই যাবৰ কাৰণে সেইকণ কষ্ট পাবই। গতিকে সেয়াই আছিলে, আপোনালোককো জনালোঁ। গতিকে মই বিশেষ অকলে আছোঁ ঘৰখনত। এখেতে যিমানখিনি পাৰে দায়িত্ব নিজৰ কৰিছে, ল'ৰা ছোৱালীকেইটাইও কৰিছে, ছোৱালীজনীয়ে ল'ৰাটোৱে যিকণ পাৰে। মই ঘৰতে আছোঁ, গতিকে আপোনালোকক ঘৰৰ পৰা এনেকৈ শ্বেয়াৰ কৰিলোঁ। গতিকে আজিলৈ
ইমানতে ৰাখিছোঁ। আন্ধাৰ হৈ আহিছে, মই অকলে অকলে বাহনিৰ মাজত আছোঁ, চব অকলে অকলে আছোঁ। গতিকে যাওঁ আজিলৈ, বাই বাই।